ভাইটি অ' ভাইটি উঠ 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 9টা বাজিলে এতিয়া ইমান সময়লৈ শুই থাকেনে উঠ সেই তোৰ আঁঠুৱাটো মই ৰাতিপুৱাই ধুবলৈ খুলি লৈ গ'লোঁ উঠ চাওঁ মুখাত ধুই ল চাওঁ চাওঁ তোৰ মুখখন ধুৱাই দিওঁ মই ল বাৰ্ছডাল ধৰ ভাইটি তই অলপ ইয়াতে বহ মই তোৰ বাবে খাবলৈ গাখীৰ অলপ লৈ আনো ৰ মৌচুমী কোৱা যোৱাকালি বাবুৱে গাখীৰ কমাই দিছিল নেকি নাই কমাই দিয়া নাই মোৰ লগৰ পল্লৱী আৰু তাইৰ বান্ধৱী দুজনী আহিছিল তাকে চাহ বনাই দিলো গাখীৰ খাই লচোন অলপ খা ব'ল এতিয়া বাহিৰতে অলপ বহিবি আজি আমি ফুৰিবলৈ যাম নহয় অ' ভাইটি চাওঁ কাপোৰ পিন্ধি লচোন এতিয়া নতুন কাপোৰ পিন্ধিব লাগিব আজি আমি ফুৰিবলৈ যাম নহয় বহু দূৰলৈ তুমি যে ইয়াক নতুন কাপোৰ পিন্ধাই সজাই পৰাই লৈছা ইও আমাৰ লগত ফুৰিবলৈ যাব কি ইও আমাৰ লগত ফুৰিবলৈ যাব অঁ ইয়াক আমাৰ লগত নিব নোৱাৰি দেই কিয় নিব নোৱাৰি কাৰণ ইয়াক আমাৰ লগত লৈ যাবলৈ মোৰ লাজ লাগে কি ক'লা তোমাৰ লাজ লাগে এই আৱৰ্জনাটো আমাৰ লগত লৈ যাবলৈ মোৰ লাজ লাগে মোক চম্ভালি কথা ক'বা তুমি সদায় সদায় তুমি ইয়াক আৱৰ্জনা বুলি নকবা আৰু আজিৰ পৰা যাতে মই তোমাৰ মুখত এই আৱৰ্জনা শব্দটো শুনা নাপাওঁ তোমাৰ মা দেউতা চাগে পাপী আছিলে আৰু সেইবাবে আজি এনেধৰণৰ সন্তান জন্ম হ'ল চি আজিৰ সমাজৰ শিক্ষিত নাৰী হৈও তুমি ইমান অন্ধবিশ্বাসী শুনা যেতিয়া ভাইটি মা গৰ্ভত আছিল তেতিয়া মাৰ বহুত টাননৰীয়া হৈছিল আৰু তেতিয়া মায়ে বহুত দৰৱ খাব লগা হৈছিল তাৰ ফলতহে কোনো পাপৰ ফলত নহয় দম্ভালি মাৰি কথা ক'বলৈ নাহিবা তিৰোতাক সুখ শান্তি দিবলৈ শিকা
এই ভাইটি তই দুখ পালি নেকি অ' শুনিছা তোমাৰ আৱৰ্জনা মই ডাষ্টবিনত পেলাই থৈ আহোগৈ আৰু আজিৰ পৰা এইখন ঘৰত শান্তিয়ে শান্তি এয়া লোৱা চাহ আনিছো অঁ ভালে কৰিলা দিয়া আজি গাটো বৰ ভাল লগা নাই কি হৈছে জানো বৰ গৰম লাগিছে বুজিছা হাত ভৰি দেখোন কিবা জিন কৰিব লৈছে হেই অঁ হঠাতে কি হ'লনো নাই অথনিৰ পৰা গাটো বৰ মাথাটো কিবা টিংটিঙাই থকা যেন লাগিছে অঁ ৰ'বা মই বৰ বিচনীখন গৰম লৈ লাগিছে। আহোঁ তেনেহ'লে মই যাব ওলালোঁ মই এজন অচল পুৰুষৰ লগত এনেদৰে সদায় গোটেই জীৱনটো মোৰ ধ্বংস কৰিব নোৱাৰোঁ মই একেবাৰে যাব ওলাইছোঁ তুমি মোৰ লগত ইমান ডাঙৰ খেল খেলিলা খেল নহয় মৌচুমী আচলতে মই তোমাক মৰমৰ পৰীক্ষাহে চাইছিলোঁ অৱশ্যে তুমি ঠিকেই কথা কৈছা মোৰ দৰে অচল মানুহ এজনৰ লগত থাকি তুমি কি কৰিবা তোমাৰ ইমান অহংকাৰ সেইবাবে মই ডক্তৰৰ লগত লগ হৈ এই নাটকখনৰ ৰচনা কৰিলোঁ আৰু ডক্তৰে মই কোৱা ধৰণে কৰি গ'ল আৰু শুনা আজি যদি তুমি গৈ থাকোঁতে ৰাস্তাত যদি তোমাৰ দুৰ্ঘটনা হয় তুমি যদি অচল হৈ পৰা তেতিয়া তুমি কি কৰিবা তেতিয়া তোমাক আনৰ সহায়ৰ প্ৰয়োজন হ'ব তুমি ভাইটিক ক'ত পেলাই থৈ আহিলা তাকতো ডাষ্টবিনত পেলাই থৈ আহিবৰ বাবে সেইটো মোৰ বাবে আৱৰ্জনা নহয় তাক মই মোৰ মামাহঁতৰ ঘৰত থৈ আহিছোঁ তুমি মোক ক্ষমা কৰি দিয়া মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল জানানে ব'লা তাক আমি আজিয়ে লৈ আনোগে মই আৰু তাক কেতিয়াও আৱৰ্জনা বুলি নাভাবোঁ